ফ্ৰেণ্ডছ, আজি আচাৰৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মূলাৰ আচাৰ। আশা কৰিছোঁ ভাল পাব আৰু মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰৰ কাৰণে স্বাগতম জনাইছোঁ। আৰু ভাল লাগিলে ভিডিঅ'টি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো নাপাহৰিবই আৰু লগতে বেল আইকনটো হিট কৰি থ'ব। এইটো মূলা আচাৰটো খাবলৈ বহুত টেষ্টি হয়। কিছুমানে মূলা বেয়া পায়, তো এনেকৈ বনাই খাবচোন আপোনালোকে। বহুতে ভাল পাব। এবাৰ ট্ৰাই কৰিব। তেতিয়াহ'লে আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে পানী অলপ এনেকৈ বইল কৰি ল'ব। কিয় কৰিছোঁ? বটলকেইটা আখালিবৰ কাৰণে। বটলকেইটা সদায় চাবোনেৰে ধোৱাৰ পাছত গৰম পানীৰে আখালি ল'ব, তেতিয়া জাৰ্মছবিলাক গুচি যায় আৰু তেতিয়া কি হয়, আচাৰটো বহুত দিনলৈকে ভালে থাকে। আৰু এনেকৈ বটলকেইটা গৰম পানীৰে আখালি কৰি ল'ব। আখালি কৰি সাফৰটো পৰ্যন্ত ভালকৈ ধুই ৰ'দত শুকাবলৈ দিব। আৰু ভিতৰত যাতে পানী নাথাকে বটলটোত, সেইটো আপোনালোকে মন কৰিব। খুব ভালকৈ ধুই পেলাই ৰ'দত শুকাবলৈ দিব। এতিয়া আহোঁ আচাৰটোলৈ, আচাৰ বনোৱা পদ্ধতিটোলৈ। এতিয়া প্ৰথমতে এনেকৈ মূলা ল'ব। মই দুটালৈ লৈছোঁ, আপোনালোকে কোৱান্টিটি বেছি কৰিলে বেছিকৈ ল'ব। তাৰপাছত এইখিনি সৰু সৰু টুকুৰা কৰিব। ইমানটো চাইজ কৰিব, বেছি ডাঙৰ হ'লেও বৰ ভাল নালাগে আৰু বেছি সৰু হ'লেও মুখত নালাগে। তো ইমানটো চাইজতে কাটি ল'ব আপোনালোকে। এনেকৈ কাটি ল'ব। ইমানটো চাইজ কাটি কৰি পেলাই আপোনালোকে কি কৰিব, এইখিনি আমি কেৰাহী এখনত পানীখিনি গৰম কৰিব। উতল অহাৰ লগে লগে এইখিনি আমি যোনখিনি আমাৰ গাজৰ পিচেছখিনি, সেইখিনি এনেকৈ দি দিম। উতল অহাৰ পাছত এনেকৈ দি দিম। আধা সিজা কৰিলেও হ'ব আৰু আধাতকৈ কম কৰিলেও কোনো কথা নাই, কিন্তু বেছিকৈ নিসিজাব, ভাল নালাগে খাই। অলপ মুখত খচখচ লাগিলে ভাল লাগে। তো ইমানকৈ এনেকৈ পানীখিনি ড্ৰেইন কৰি ল'ব আধা সিজা হোৱাৰ লগে লগে। তো পানীখিনি ড্ৰেইন কৰি এনেকৈ চালনী বা যিকোনো বহল কিবা এটাত এনেকৈ ৰ'দত শুকাবলৈ দিব ৩-৪ ঘণ্টাৰ কাৰণে। বেছি দেৰি নকৰিব। তাৰপাছত এনেকৈ টাৱেল এখন, চাফা টাৱেল হ'ব লাগিব। চাফা টাৱেল এখনত এইখিনি ধুনীয়াকৈ থৈ দিব, যাতে এক্সট্ৰা পানীখিনি শুকাই যায়। আৰু এতিয়া আহোঁ মছলাখিনিৰ কাৰণে। মছলাখিনিত কি লাগিব? হালধীয়া আৰু ক'লা সৰিয়হ, তাৰপিছত ধনিয়া গুটি, জিৰা গুটি আৰু যোনটো আমাৰ শুকান জলকীয়াৰ ফ্লেক্সখিনি। তাৰপিছত এইখিনি খুব ধুনীয়াকৈ ভাজি ল'ব। এখন পেন বা কেৰাহীত ভালকৈ ভাজি ল'ব ফুটালৈকে। এয়া ফুটিছে, দেখিছেনে? ধপ এয়া ফুটিছে, দেখিছেনে? দেখা পাইছে? তো ইমানতে এনেকৈ ফুটাৰ লগে লগে বন্ধ কৰি থৈ দিব। আৰু এইখিনি আপোনালোকে পিচি ল'ব। আপোনালোকে গ্ৰাইণ্ডাৰত মানে মিক্সিত নকৰিব। এইখিনি বেছি মিহি হৈ যায়। মিহি হ'লে খাই ভাল নালাগে। অলপ মানে গোটা গোটা হৈ থাকিলে ভাল লাগে। ইমানটো মই বেলনা এডালেৰে বেলি ল'লোঁ, আপোনালোকেও বেলি ল'ব। তাৰপাছত এখন কেৰাহী এনেকৈ তেলটো গৰম হ'বলৈ দিব। মিঠাতেল ল'ব, কিন্তু মিঠাতেলতহে খুব টেষ্টি হয়। আৰু এনেকৈ যোনখিনি আমাৰ মানে এইখিনি যোনখিনি আমাৰ মূলাৰ টুকুৰাখিনি এনেকৈ তেলখিনিত দি দিব। তাৰপাছত লাহে লাহে আপোনালোকে হালধি এড কৰিব। নিজৰ ইচ্ছা অনুসৰি দিব হালধিটো। মই 2টা মূলাত 2 চামুচে লৈছোঁ আৰু নিমখ দিব নিজৰ সোৱাদ অনুসৰি দিব। এইটো মই নকওঁ, কিছুমানে কম খায়, কিছুমানে বেছি খায়, সেইকাৰণে। তাৰপিছত খুব ভালকৈ লৰাই দিব। আপোনালোকে মনত ৰাখিব, মূলাটোত যাতে একো পানী নাথাকে, নহ'লে আচাৰখিনি বেছি দিন ভাল হৈ নাথাকে। তাৰপিছত আমাৰ যোনখিনি স্পাইচেছখিনি পিচি লোৱা, তাতে আমি কি কৰিছোঁ, এনেকৈ কেঁচা জলকীয়া আৰু যোনটো আমাৰ ৰেড চিলি পাউডাৰ, সেইটো দি দিছোঁ মাত্ৰ। তাৰপিছত সেই স্পাইচেছখিনি একেলগে ঢালি দিছোঁ ইয়াতে। তাৰপিছত খুব ভালকৈ লৰাই দিব। এইবোৰ বেছি দেৰি ভাজিব নালাগে, সিজা হৈয়ে আছে যিহেতু। আৰু তেলত অলপ দিন থাকিলে কোমল হৈয়ে যায়। তাৰপাছত খালি এইটো ইম্পৰ্টেণ্ট, আপোনালোকে নেমু ৰস দিব। মই ইয়াতে চাগে 10 চামুচমান আছে ইয়াতে। মই 1টা নেমু লৈছোঁ, কাৰণ মোৰ কোৱান্টিটি কম। বেছি হ'লে আপোনালোকে 2টা নেমু ল'ব। তাৰপাছত খুব ভালকৈ লৰাই দিব। বেছি দেৰি ভাজি নাথাকিব। এইটো গোটেই প্ৰচেছটো আপোনালোকে ল' ফ্লেমত কৰিব, হাই ফ্লেমত নকৰিব। তাৰপাছত ঠাণ্ডা হ'বলৈ দিব। এইখিনি বন্ধ কৰি দিব। ঠাণ্ডা হোৱাৰ পাছতহে বটলত ভৰাব। একদম পূৰা কমপ্লিট ঠাণ্ডা হ'বলৈ দিব, নহ'লে আচাৰখিনি গোন্ধাব আৰু বেয়া হৈ যাব, আচাৰখিনি ভেঁকুৰ উঠি যাব। তাৰপিছত আৰু কি কৰিব, আচাৰ ভালে ৰাখিবলৈ কি কৰিব, খুব হেঁচি যাতে ভিতৰত একো আমাৰ
এয়াৰ থাকি নাযায় সেইকাৰণে আচাৰখিনি হেঁচি তললৈ দি সাফৰটো মাৰিব নহ'লে যদি হাৱাটো থাকি যায় আচাৰখিনি বেয়া হোৱাৰ চান্স থাকে তাৰ পাছত আপোনালোকে এনেকৈ বটলত ভৰাই হেঁচি দিয়াৰ পাছত টানকৈ সাফৰটো মাৰি পেলাই ৰ'দত দিব 3-4 দিন তাৰপাছত ইনষ্টেণ্ট এইটো খাবই পাৰি আৰু অলপ বেছি অকণ কোমল হ'বলৈ আপোনালোকে 3-4 দিন ৰ'দত দিব পাৰে তাৰপাছত আপোনালোকে লগালগো খাব পাৰে মই পিছে লগালগেই খাই দিওঁ ৰৈ নাথাকোঁ আপোনালোকেও এনেকৈ খাব পাৰিব এইটো যদি আপোনালোকে ডেইলি খাবলৈ বিচাৰে তেতিয়াহ'লে ফ্ৰিজত ৰাখি থ'ব আৰু নহ'লে ৰ'দত দি থৈ দিব 3-4 দিন তাৰপাছত মাজে খাই থাকিব তেল অলপ সৰহকৈ দিব তেতিয়াহে আচাৰটো বেছি ভাল হৈ থাকে তেতিয়াহ'লে আহোঁ আজিলৈ